ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ পাঠ। আজিৰ আলোচনাত আমি বেংকৰ ধাৰণা, বেংকৰ উৎপত্তি আৰু বেংকৰ শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰিম। আশা কৰিছোঁ আলোচনাটিৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'বা। আহাচোন আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়োঁ। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি জানো আহা বেংক কি। বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যি সঞ্চয়কাৰীৰ সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ ল'ব বিচৰা ব্যক্তিসকললৈ আগবঢ়ায়। বেংকে ঋণৰ ব্যৱসায় কৰে। গতিকে আমি ক'ৰ পৰা ঋণ লওঁ? বেংকৰ পৰা, হয় নহয়? গতিকে বেংকে ঋণৰ ব্যৱসায় কৰে। ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি এতিয়া এই বেংকনো কেনেদৰে সৃষ্টি হৈছিল বা বেংকৰনো উৎপত্তি কেনেকৈ হৈছিল জানো আহা। অৰ্থনীতিবিদ কাউথাৰৰ মতে অতীতৰ বেপাৰী, সোণাৰী বা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ, অৰ্থাৎ এওঁলোকৰ দ্বাৰাই সেই সময়ত টকাৰ লেনদেন হৈছিল। আকৌ বহু লোকে ক'ব খোজে যে ইটালীত প্ৰতিষ্ঠিত বেংক অৱ ভেনিচৰ পৰাই বেংক শব্দৰ প্ৰচলন হয়। ইটালীত সেই সময়ত ধনৰাশি সংগ্ৰহ কৰিবলৈ বিভিন্ন ধৰণৰ আয়ুক্ত নিয়োগ কৰা হৈছিল আৰু সেই আয়ুক্তসকলক কোৱা হৈছিল মন্তে। কিন্তু সেই মন্তেসকলক জাৰ্মানসকলে কৈছিল বেংক, ফৰাচী ভাষাত কোৱা হৈছিল বেংকে আৰু ইংলেণ্ডত কোৱা হৈছিল বেংক হিচাপে। গতিকে মানুহে বিশ্বাস কৰে যে ইটালীত প্ৰতিষ্ঠিত বেংক অৱ ভেনিচৰ পৰাই বেংক শব্দৰ উৎপত্তি হ'ল। ভাৰতবৰ্ষৰ প্ৰথমটো বেংক স্থাপন হৈছিল 1770 চনত আৰু বেংকটোৰ নাম আছিল বেংক অৱ হিন্দুস্তান। গতিকে আমাৰ দেশৰ প্ৰথম বেংকটোৰ নাম হ'ল বেংক অৱ হিন্দুস্তান। ঠিক একেদৰে আমাৰ অসমত স্থাপন হোৱা প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক আৰু এই বেংক স্থাপন হৈছিল 1926 চনত। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বেংকৰ শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰিম। বেংক বিভিন্ন প্ৰকাৰৰ আছে। সেইসমূহ হ'ল কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক বা নাবাৰ্ড, এছীয় বেংক আৰু বিশ্ব বেংক। এই 8টা ভাগত বেংকসমূহক ভাগ কৰা হয় যদিও প্ৰধানতঃ আমি পাঠ্যপুথিত 6টা বেংকৰ বিষয়েহে আলোচনা কৰিম। আজিৰ আলোচনাত মই মাত্ৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম। এতিয়া কেন্দ্ৰীয় বেংকনো কি প্ৰথমতে জানি লওঁ আহা। কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। এখন দেশৰ মুদ্ৰা ব্যৱস্থাৰ শীৰ্ষ প্ৰতিষ্ঠানটোৱে হ'ল কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংকে আধুনিক মুদ্ৰা আৰু বিত্তীয় ব্যৱস্থাৰ সংগঠন, পৰ্যবেক্ষণ, নিয়ন্ত্ৰণ আৰু বিকাশৰ দায়িত্ব পালন কৰে। কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰে। 1656 চনত প্ৰতিষ্ঠা হোৱা ছুইডেনৰ ৰিক্স বেংক সবাতোতকৈ পুৰণি কেন্দ্ৰীয় বেংক। আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এই ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল 1935 চনত। গতিকে আমাৰ দেশৰ সকলোবিলাক বেংকৰ মুৰব্বী বেংকটোৰ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। গতিকে তোমালোকক যদি পৰীক্ষাত দিয়া হয় প্ৰশ্ন যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি, তেতিয়া তোমালোকে লিখিবা যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এই বেংকটো প্ৰতিষ্ঠা হৈছিল 1935 চনত। এই কেন্দ্ৰীয় বেংকসমূহৰ আকৌ বেংক হিচাপেও কি কৰে? কাৰ্য সম্পাদন কৰে। এতিয়া আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীনো কি কি সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ কাৰ্যাৱলী সম্পাদন কৰে। জনসাধাৰণৰ স্বাৰ্থত মুদ্ৰাৰ পৰিমাণৰ সম্প্ৰসাৰণ আৰু সংকোচন পৰিচালনাৰ দায়িত্বভাৰ ন্যস্ত থকা প্ৰতিষ্ঠান হিচাপে কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে। প্ৰথমতে কাগজী মুদ্ৰাৰ যোগান। কেন্দ্ৰীয় বেংকে মুদ্ৰা ছপা কৰাৰ ক্ষেত্ৰত একচেটিয়া অধিকাৰ ভোগ কৰে।
কেন্দ্ৰীয় বেংকে ছপা কৰা কাগজী মুদ্ৰাসমূহ আইনবিহিত মুদ্ৰা হিচাপে সমগ্ৰ দেশতে কি হয় পৰিগণিত হয়। গতিকে কেন্দ্ৰীয় বেংকে কি কৰে কাগজী মুদ্ৰা ছপা কৰে আৰু অকল কেন্দ্ৰীয় বেংকৰহে কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ আছে। দ্বিতীয়তে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ মুদ্ৰা হৈছে ঋণ মুদ্ৰা বা আমানত মুদ্ৰা। বাণিজ্যিক বেংকসমূহৰ ঋণদানৰ ক্ষমতাৰ ওপৰত ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। তৃতীয়তে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে বিভিন্ন বাণিজ্যিক বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। সকলোবোৰ বাণিজ্যিক বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। গতিকে কোনো বেংক যেতিয়া আৰ্থিক সংকটৰ সময়ত পৰে তেতিয়া সেই বেংকসমূহলৈ কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য আগবঢ়ায়। গতিকে সকলো ধৰণৰ বেংকৰ শেষ আশ্ৰয়স্থলী হৈছে কেন্দ্ৰীয় বেংক। সেইকাৰণে কেন্দ্ৰীয় বেংকক কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল বেংকসমূহৰ বেংক বুলি। তাৰপিছত কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংক বা আৰু পৰামৰ্শদাতা আৰু প্ৰতিনিধি। কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় চৰকাৰে যেতিয়া দেশৰ বিত্তীয় ঘাটি দূৰ কৰিবৰ অৱস্থাত উপনীত হয় তেতিয়া তেওঁলোকে কাৰ ওপৰত নিৰ্ভৰ কৰে কেন্দ্ৰীয় বেংকৰ ওপৰত নিৰ্ভৰ কৰি কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য গ্ৰহণ কৰে। কেন্দ্ৰীয় বেংকে চৰকাৰৰ আয় নীতি ৰাজহ নীতি বাণিজ্য নীতি আদিৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় আৰু প্ৰতিনিধি হিচাপে চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে। দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। ছাত্ৰ ছাত্ৰীসকল কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক মুদ্ৰা বিনিময় পুঁজি জমা ৰাখে আৰু এনে পুঁজিৰ ব্যৱস্থাপনা দিশটো চোৱা চিতা কৰে। তদুপৰি কেন্দ্ৰীয় বেংকে বিদেশী মুদ্ৰাৰ সৈতে খাপ খোৱাকৈ ঘৰুৱা মুদ্ৰাৰ বিনিময় দৰ স্থিৰ কৰে। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। বেংকসমূহ আমি জানো যে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ'লে আন এটা বেংকৰ পৰা ঋণ লয়। এইদৰে আন্তঃবেংক লেনদেন চলি থাকে। গতিকে এই আন্তঃবেংক যেতিয়া লেনদেন সম্পন্ন হয় এই কাৰ্য কেন্দ্ৰীয় বেংকৰ দ্বাৰাই সম্পন্ন হয়। যেতিয়া ঋণ লওঁতা বেংকে ঋণ দিওঁতা বেংকক ঋণ পৰিশোধ কৰে তেতিয়া ঋণ লওঁতা বেংকৰ হিচাপৰ পৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয় আৰু ঠিক সেই পৰিমাণটো ঋণ দিওঁতাৰ বেংকৰ হিচাপত যোগ দিয়া হয়। ছাত্ৰ ছাত্ৰীসকল গতিকে কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই আন্তঃবেংক লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হয়। তাৰপিছত কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। সেইসমূহ হৈছে যেনে বিত্তীয় আন্তঃগাঁথনিৰ বিকাশ খণ্ড উন্নয়ন আদি। আৰ্থসামাজিক উন্নয়নৰ লগত জড়িত বিভিন্ন খণ্ডসমূহলৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিয়ে আৰু এই খণ্ডসমূহ যাতে কোনো ধৰণৰ প্ৰয়োজনীয় সম্পদৰ অভাৱত নপৰে তাৰ বাবে কেন্দ্ৰীয় বেংকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। আৰু শেষত কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীসমূহৰ ভিতৰত পৰিছে কেন্দ্ৰীয় বেংকে প্ৰায় বা মাজে মাজে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰে। সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ কেন্দ্ৰীয় বেংকে ঋণৰ যোগান ধৰে। ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰে আৰু কল্যাণমূলক আঁচনিৰ বাবে বৰঙণিও আগবঢ়ায়। গতিকে ছাত্ৰ ছাত্ৰীসকল এইসমূহেই আছিল কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী। গতিকে মই মোৰ আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।
আশা কৰিছোঁ আলোচনাটিৰ পৰা তোমালোক নিশ্চয় উপকৃত হৈছা। আমি পিছৰ খণ্ডত বাণিজ্যিক বেংকৰ কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰিবৰ চেষ্টা কৰিম। ধন্যবাদ।